নমস্কাৰ বন্ধুসকল, মই দেৱব্ৰত দাস আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি মই গৈ আছোঁ মোৰ ছোৱালীৰ স্কুললৈ। মোৰ ছোৱালীৰ স্কুলখন ধুবুৰী জিলাৰ বহলপুৰ নামৰ ঠাইত অৱস্থিত। আজি আপোনালোকক মোৰ ছোৱালীৰ স্কুলখন দেখুৱাম আৰু এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালেদি এটা নতুন ৰেল লাইন হৈ আছে আৰু তাৰ কাৰণে এই পাহাৰখন কাটি এটা সুৰংগ বনাই আছে। এইটো আপোনালোকে সুৰংগটো দেখা পাই আছে। এই সুৰংগৰ মাজেৰে ৰেল চলিব। এতিয়া আমি আহি পালোঁ চম্পাৱতী নৈৰ ওপৰত থকা ব্ৰিজখনত। এইখন চম্পাৱতী নৈ। এই ব্ৰিজখনৰ এইফালে আপোনালোকে ৰেলৱে ব্ৰিজখন হৈ থকা দেখা পাই আছে আৰু এই নদীখন গৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে। এয়া আমি আহি পালোঁ বহলপুৰ আৰু যদি আপোনালোকে এইফালেৰে যায় তেনেহ'লে আপোনালোকে কোকৰাঝাৰ পাব। এইফালে এইটো বহলপুৰৰ মা কালী মন্দিৰ। আমি আহি পালোঁ মোৰ ছোৱালীৰ স্কুলখন। তো বলক আপোনালোকক মই মোৰ ছোৱালীৰ স্কুলখন দেখুৱাই দিম।